PUBG খেলি গম নাপায় পাগল হৈ গৈছে একদম PUBG আজিকালি কি গেল কোনি গেলে এইটো খগেন নেকি আমাৰ গাঁৱত কেনে লাগছি বাহ কি চালত গেছি পইচা বনালা ই বাদ দি তাৰ লেভেল তাত আছে দে কোন দোকানী ৰজনী এটা দিয়া ৰজনীটো নহব কি আছে শিখৰ হ'ব কেপি হ'ব নাখাও এইবোৰ এই গোল্ড ফ্লেক এটা দি গোল্ড ফ্লেক নহব ব্ল্যাক নহয় কি আছে বিড়ি হ'ব বিড়ি মাদাৰ ইণ্ডিয়া বিড়ি বন্ধ কৰি থৈ খান একো যদি নাপায় ৰজনী নাপায় এই বাবা আমাৰ এইবিলাক দে হ'ব দে বেটা কালি লাগি বিড়ি খাইছিলি এতিয়া গোল্ড ফ্লেক লাগে আৰু কালি শিখৰ খাইছিলি আজি ৰজনী লাগে साला शिवर जात बहुत बारिल दे न ताकेतो অসমৰ পৰিস্থিতি দুখ লগা হৈ গৈছে আৰু সাইড বানপানী একদম ইমান মানুহ খাব নাপাকে আছে তাকেতো একদম মানুহবিলাক দুখ লগা হৈ গৈছে একদম চকুৰ পানী বানপানী সমান হৈ গৈছে একদম হয় দে এটা ঠিক কথাই কৈছে কোনে ঘৰত মুধে দি পানী বাগে দি গৈছে তাকেতো একদম বিপদজনক পৰিস্থিতি আছে তো খগেন গেল নেকি আমাৰ কি হলা কি হলা দে কো কি মোৰ সময় নাই একদম খবৰ খাতি কেনে তোৰ পিছে এই খবৰ ভাল আছো দে আজিকালি দেখাই নাপাওঁ তোক সেই আজিকালি মই বেলেগ দে অলপ বেলেগ হৈ গৈছে দে স্কিনটা ঘড়ী কি হয় কি হয় চব হয় মানে মোবাইল চোবাইলৰ মানে গাড়ীও কিনছে নেকি গাড়ী ললো এইখন গাড়ী কিমান দাম পৰি 1,20,000 পইচা ক'ত পালি ইমান তই পালো দে মই আজিকালি মানে বেলেগ দে মানুহে বাতলি গৈছে তই দে হ'ব দে মই পানী চাব আছিলো মানে মোৰ একদম সময় নাই শিখৰ মানে খা কোনবাই নে বাদ দিলি ৰজনী দে থাক মই যাম কি হলে কে রাখছা মই গাড়ী এখন ঠিক কৰি কালি শ্বিলং যাম শ্বিলং যাবি আমার দেখোন এইখান রবীন্দ্র গাড়ীখন এই নানা এইখান অলপ ভাল গাড়ী লাগে এচি থাকা গাড়ী তিৰি বেয়া পায় মানে অলপ এচি থাকা গাড়ী মই কালি তো দেখিলো বাইকত ওইখান কালি আনিলো তিৰিখান দিলো এইখান পইচা ক'ত পালি পালো দে আজিকালি অলপ বেলেগ দে তিৰি কত গাড়ী বেলেগ দে আজিকালি অলপ দে গুচ্ছা মই যাওঁ দে অলপ যাবি ৰ মই গাড়ীখন ঠিক কৰি সময় নাই সপোনে ক'ত ইমান টকা কৰিলে তাকেতো পইচা ক'ৰবাত পাতি দুখন গাড়ী আৰু কি কালি শ্বিলং যাব বোলে এচি থাকা গাড়ীত যায় কালিৰ লাগি সি ফুটে গামছা ফুটে গেঞ্জি পিন্ধি আছিল আজি জিন্স পেণ্ট গাগল কবাই নৰুৱে দুখন বাইক ক'ৰবাত পাতি কিবা 2 নম্বৰ 3 নম্বৰ আছে নেকি বাকী ভাল খগেনে দেখোন বিৰাট টাউট হেৰি কৰে তাকেতো আমি কৈ আছো বিয়া কৰিছে বিয়া কৰি পেলাই তিৰিক বন্ধন ল'বা দিছে সন্তুৰ বাৰ্থডে পাতিছি মাছে মাংস ইমান ডাঙৰ অন্দিনে হলে সি বিড়ি খায় আজিকালি সি গোল্ড ফ্লেক খাও বন্ধন বাদ দি তাৰ কথা তাত গৈছে কি একদিন সেই হ'ব দে লেভেলটা সেই হৈ যাব দে গাড়ীখন চলাব দে বাদ এইটো খগেন নেকি খগেন দেনে পাইছো হয় লং পেণ্ট কিনিছি তাকেইতো আজি গামছা কিনিছি এনে অৱস্থা বেয়া কি খবৰ বেয়া হৈ গ'লে তাকেইতো বেয়া অৱস্থা কি লং পেণ্ট
হ'ব দে শুনছো কি হ'ল বুধু আচল যা মাইনা যা ফুৰিলে এমনি অৱস্থা ভাই হাত নকবি দে মোৰ অৱস্থা কি হ'ল তাৰমানে বিপদ হৈছে আমি আছো নহয় মানে বেয়া অৱস্থা দে বন্ধন লৈ পেলাই মই গাড়ী দুখন কিনিলো মই গাড়ী দুখন বিকিলো খেতিৰ মাটি কিলেও বিকিলো মই যি লোন মাৰিব পৰা নাই বন্ধনত লগা অৱস্থা আছে একো নাই তই কিবা তই লোনটো সেই কৰ আৰু লোনটো মাৰি ভাল কৰি চল আৰু গাড়ী চাড়ী তই কিনছে চকত 2 দিনে চলিলি পেট্ৰল নহলি পেলাই তই দিলি এতিয়া বিকা গেল না মোৰ কথা বহুত ভুল হৈ গেল মানে গাড়ী দুখন কিনি এতিয়া গম পালি বন্ধন লৈ গেলে কি অৱস্থা শুন বন্ধন আমি ভাবো বন্ধনত পইচাটো আমি এনেই পাওঁ কিন্তু বন্ধনক আমি সিহঁতে আমাক এনেই পইচা নেদে আমি এইটো ধাৰ মাৰিব লাগে আৰু সেইটো কিছুমান মানুহে আমাৰ লৈ কিনে অযথা খৰচ কৰে আমি আচলতে সেইটো কৰিব নালাগে আমি সেই বন্ধনৰ পইচাটো লৈ কিনে আমি যদি 50,000 লওঁ কেনেকৈ আমি সেই 50,000 টকাত 1 লাখ কৰিব পাৰোঁ বা কেনেকৈ তাৰ ওপৰত কৰিব পাৰোঁ সেইটো আমি চিন্তা কৰিব লাগে অযথা খৰচ কৰিব নালাগে তই পইচাখিনি লৈছে ভাল কামত লগাও যদি 50,000 লৈছে তই ভাব কেনেকৈ মই 1 লাখ কৰিব পাৰোঁ কিন্তু অযথা খৰচ কৰি তই আজি এনে অৱস্থা আৰু শুন তই যদি সেইনে যদি আমাক কলি হয় তোৰ এনে এটা বিপদ হৈছে আমি লগত চলি বুলি তোক কিবা এটা সহায় কৰি দিলো হয় নে কি ক গুটেলি মাৰি গুচি গৈছে আমি পিছতহে গম পালো হৰণেৰ মুখৰ পাই হৰণে আমাক কলা কিহে জনালা তই যে 30 বন্ধন লৈ পেলাই তোক গাড়ী আনিছে কিবা আনিছে শ্বিলঙত যোৱা এতিয়া গম পালি নে বন্ধন কি বস্তু যি হৈছে তই যিখিনি পইচা আছে সেইখিনি দুটা 30 পুৰুষে একলগ হৈ কিনে পইচাখিনি ধাৰ মাৰ তাৰপিছত নেক্সট টাইম যাতে আৰু নল'ব ভালকে কিবা এটা কাম কৰ আৰু মই আৰু কিতানো বন্ধন নলওঁ তই যি ভুলটো যি বুজি পালি তই সেয়া বহুত ডাঙৰ কথা দে নমস্কাৰ অসমবাসী ৰাইজ আমি এই ভিডিঅ'টো বৰ্তমান অসমৰ সাম্প্ৰতিক ঘটনাৰ লগত সংগতি ৰাখি এই ভিডিঅ'টো আমি বনাইছো আপোনালোকে বন্ধন লওক আৰু বন্ধন লৈ পেলাই আপোনালোকে ভাল কামত ব্যৱহাৰ কৰক বন্ধন লৈ মানে মোৰ দৰে অযথা কামত গাড়ী কিনি কিবা কৰি মানে অযথা পইচাটো আপোনালোকে নেখেদাব ভাল কামত ব্যৱহাৰ কৰক নহ'লে মোৰ দৰে অৱস্থা হ'ব আপোনালোকৰ ইয়াৰ দৰে ফাটা লেবেল নিদিব বন্ধন লৈ কিনে আৰু আমাৰ এই ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰক কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব